তাৰিখনৰ এয়া সেক্ৰেটাৰী আছে যোৱা বছৰ ৰাইজৰ কাৰণে এখন এম্বুলেন্স আগবঢ়াই দিছো আৰু এখন শ্মশান বনাই আছে মানে এইটো এটা সম্পূৰ্ণ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। সো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো বামাখাটা 1 নং তৰুণ সংঘৰ উপহাৰ কুপন খেলৰ টিকট আৰু খেলখনলৈ মাজত মাত্ৰ আৰু 10টা দিন বাকি আছে। 10 দিনৰ পিছতে এই বৃহত্তম উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। সো আপোনালোকে যদি কুপন ল'ম বুলি ভাবি আছে ভিডিঅ'ৰ স্ক্ৰীনত হোৱাটছআপ নাম্বাৰ দি আছে, এই নাম্বাৰটো এতিয়া যোগাযোগ কৰক আৰু আপোনালোকে কুপন লৈ ল'ব পাৰিব। ঠিক আছে, আপোনালোকে চাওক, আপোনালোকে যদি বেছিকৈ টিকেট লয় তেতিয়া আপোনালোকে তাত ফ্ৰী টিকেটো পাই যাব, ফুল বুক ল'ম বুলি ভাবিলে ফুল বুকো পাই যাব। যদি আপোনালোকে ডাকযোগে ল'ম বুলি ভাবে ডাকযোগে ল'ব পাৰিব, কিন্তু ডাকযোগে ল'বলৈ একদম হাতত সময় একদম কম আছে, কাৰণ অহা 4 মে তাৰিখে এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। যিসকলে নেকি ল'ম বুলি ভাবে সোনকালে হোৱাটছআপ কৰক, হোৱাটছআপ নম্বৰ ভিডিঅ' স্ক্ৰীনত দি থোৱা আছে, এই নম্বৰত আপোনালোকে যোগাযোগ কৰি লৈ ল'ব পাৰিব। ঠিক আছে, আৰু এই খেলখনৰ লগত অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা হয়তো সকলোৱে চিনি পায় আৰু সকলোৰে চিনাকি। তেখেতে এই খেলখনৰ লগত নিজে জড়িত আছে। এই খেলখনক লৈ পিনে তেখেতে কি মন্তব্য জনাইছে এই ভিডিঅ'টো মই আপোনাক ধুনীয়াকৈ আপোনাক দেখাই আছো। আপোনালোকে এই ভিডিঅ' ক্লিপটো এবাৰ চাওক, তাৰপিছত আপোনালোকে কুপনৰ কাৰণে আপোনালোকে যোগাযোগ কৰক। ঠিক আছে, আপোনালোকে প্ৰথমতে এই ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ চাই লওক। এইটো এনেকুৱা চাওক, এটা নিউজ পাইছিলে চাগে কেইদিনমান আগতে যে হাইকোৰ্টে যিমান লটাৰী খেলা আছে অসমত লটাৰী খেলাবিলাক বন্ধ কৰি দিছে, কাৰণ বহুত ইলিগেল হয়, কিবা হয় সেইবাবে। কিন্তু আমাৰ অসমত এনেকুৱা লটাৰীও কিছুমান আছে, যেনেকে ধৰক হাউলি লটাৰীখন বা মই যে প্ৰত্যেক বছৰে যাওঁ কেন্দুগুৰি লটাৰীখন। এইখিনি লটাৰী বহুত অথেন্টিক হয়, বহুত বছৰৰ পৰা চলি আহি আছে, বহুত সমাজ সেৱামূলক কাম কৰে মানে লটাৰী খেলা পাতি। তো এই কেইখনমান লটাৰীয়ে হাইকোৰ্টৰ ওচৰত আপিল কৰিলে আৰু ক'লে যে আমি লটাৰী কিয় পাতো বা এই খেলা কিয় পাতো, কুপন খেলা আৰু কেনেকে কি কৰো। আৰু শেষত 2-3খনমান খেলাক মানে চৰকাৰৰ ফালৰ পৰা পাৰ্মিশন দিয়া হ'ল। চবখিনি ডাটাবেছ চাই পিনে যে লাষ্ট বছৰত কি কৰিছে, তাৰে আগৰ বছৰত কি কৰিছে, আৰু হাউলিৰখন হওক কেন্দুগুৰিৰখন হওক এইকেইখনক পাৰ্মিশন দিলে যে এনেকুৱা উপহাৰ কুপন খেলা পাতিব পাৰে, কাৰণ এইখিনিৰ পৰা ৰাইজৰ লাভ হৈ আছে মানে, কাৰণ বহুত সমাজ সেৱামূলক কাম কৰে, বহুত স্কুল কলেজ নিৰ্মাণ কৰে, সংঘ নিৰ্মাণ কৰিছে এনেকুৱা। আৰু তেনেকুৱাকে কেন্দুগুৰি লটাৰীখনে অদি লৈ আহিলে এইবাৰ খেলা হ'ব অদিৰ, আৰু বেলেগ বেলেগ গাড়ীও আছে, কিন্তু প্ৰথম পুৰস্কাৰ এইখন প্ৰায় 60 লাখ টকীয়া। তো বলক তে আমি আজি অলপমান অদি তাৰিখনৰ এয়া সেক্ৰেটাৰী আছে যোৱা বছৰ ৰাইজৰ কাৰণে এখন এম্বুলেন্স আগবঢ়াই দিছো আৰু এখন শ্মশান বনাই আছে। মানে এইটো এটা সম্পূৰ্ণ ৰাইজে মিলি কৰে, এইটো এটা ট্ৰেডিশনেল টাইপ হৈ গৈছে মানে এই গোটেই এৰিয়াখিনিত। 2019-20 বৰ্ষৰ এইকেইটা মানুহে পাইছে, 2020-21 বছৰ এইখিনি মানুহে পালে। তাৰপিছত এইফালে আছে 2022 ক'লে যে চৰকাৰৰ ফালৰ পৰা এইটো ক'লে মানে আৰু আমাৰ বিষয়ববীয়াৰ ফালৰ পৰা যে এইখন পাব পাৰে। আৰু এইবাৰ প্ৰথম পুৰস্কাৰ আছে অডি, এইখনত কিমান পৰিছে 60 লাখ 57 লাখ। আৰু নেক্সট পুৰস্কাৰ কি আছে? আমাৰ হুণ্ডাই ভাৰ্না আছে, মাৰুতি ৱেগনাৰ আছে, চুইফ্ট আছে, এল্টো, এনেকৈ 11খন 4চকীয়া আছে। 11খন 4চকীয়া হ'ব। আৰু পুৰস্কাৰ আছে, যদি কোনোবাই এই আমাৰ বহীটো লয় তেতিয়াহ'লে 1000 টকাতে 13টা কুপন পাব, আৰু লগতে বহী নম্বৰ খেলখনো পাব। আৰু এই 13টা কুপনৰ যিখন অডি আছে বৰ্তমান সেই আমাৰ হাউলিৰ আৰু আমাৰখনে আছে। অডিটো অডিয়ে, তাৰপিছত আছে পুৰা ব্লেক এখন ভাৰ্না, তাৰপিছত এইফালে আছে নতুন চুইফ্টখন, তাৰপিছত এইফালে আছে ৱেগনাৰ এখন, তাৰপিছত আপোনালোকে ভিডিঅ' ক্লিপটো নিশ্চয় চালে আৰু গম পালে এই খেলখনৰ বিষয়ে। আৰু এই খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে এইবাৰ দিয়া আছে অডি A4, আৰু লগত থাকিব ভাৰ্না, এক্সট্ৰা, ৱেগনাৰ, চুইফ্ট, এনেকুৱা বহুতো ভাল ভাল উপহাৰ দিয়া থাকিব, য'ত মাত্ৰ আপোনালোকে লাভ কৰি মাত্ৰ 100 টকা দি পিনে। ঠিক আছে, 100 টকা দি পিনে আপোনালোকে এখন অডি A4 নিচিনা এখন ডাঙৰ বিলাসী গাড়ী আপোনালোকে ইয়াৰ পৰা পাই যাব। তো খেলখন আপোনাৰ অনুষ্ঠিত কৰা হ'ব বামাখাটা 1 নং তৰুণ সংঘ বহুমুখী প্ৰকল্পৰ ৰূপায়ণৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল। আৰু খেলখনৰ তাৰিখ হৈছে 4 মে 2025, আৰু খেলৰ টাইম হৈছে অৰ্থাৎ দিনৰ 12 বজাত। দিনৰ 12টা বজাত 4 মে তাৰিখে খেলখন অনুষ্ঠিত কৰাব। খেলখন অনুষ্ঠিত কৰাৰ জেগা হৈছে কেন্দুগুৰি, ডাক বামাখাটা ডিষ্ট্ৰিক্ট, বজালী, অসম। ঠিক আছে, গতিকে যিসকল নেকি টিকেট ল'ম বুলি ভাবে সোনকালে হোৱাটছআপ কৰক, হোৱাটছআপ নম্বৰ ভিডিঅ' স্ক্ৰীনত দি থোৱা আছে, এই নম্বৰত আপোনালোকে যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। আৰু এই খেলখনে বহুতো অসমৰ ৰাইজক বহুতো সহায় কৰি থৈছে এই খেলখনৰ জৰিয়তে। গতিকে আপোনালোকে 100 টকা এটা দি পিনে আপোনালোকে ইয়াত কুপন লোৱাটো কোনো ডাঙৰ কথা নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ল'ম বুলি ভাবে তেতিয়াহ'লে লৈ লওক, এতিয়াই আপোনালোকে লৈ লওক, কাৰণ টিকেট একেবাৰে কমি আছে। মাজত মাত্ৰ আৰু 10টা দিন বাকী আছে। 10 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ইয়াত আপোনাৰ পুৰস্কাৰসমূহ কি কি আছে সেইখিনি মই আপোনাক কৈ দিম, কি কি পুৰস্কাৰ আছে। আৰু আপুনি যদি ফুল বুক ল'ম বুলি ভাবে ফুল বুকো ল'ব পাৰিব, ফুল বুকো আপোনালোকে পাই যাব, য'ত আপোনাৰ ফুল বুকতো আপোনালোকৰ দিয়া থাকিব 10টাকৈ উপহাৰ, আৰু কুপন প্ৰাইচত থাকিব আপোনাৰ কুপন পুৰস্কাৰ দিয়া থাকিব আপোনাৰ 11টাকৈ উপহাৰ। তো উপহাৰসমূহ কি কি আছে এইখিনি মই ধুনীয়াকৈ আপোনালোকে এবাৰ কৈ দিছো। আৰু খেললৈ মাজত মাত্ৰ 10টা দিন বাকী আছে, আজিৰ দিনটো যিহেতু গ'লেই আৰু মাত্ৰ 9টা দিন বাকী আছে। এই বৃহত্তম উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈছে বামাখাটা এখন বৃহত্তম উপহাৰ কুপন খেল। যোৱা
কেইদিনমান আগত এতিয়া হাউলি খেলখন অনুষ্ঠিত হৈ গ'ল আৰু হাউলি খেলখনৰ ৰিজাল্ট অলৰেডি সকলোৱে পাইছে যিসকলে পোৱা নাই কমেণ্ট কৰক মই নিশ্চয় আপোনালোক ৰিজাল্টটো দিবলৈ চেষ্টা কৰিম লগতে বামাহাটা খেলখন মাজত মাত্ৰ আৰু 10টা দিন বাকী আছে 9-10 দিনৰ ভিতৰতে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে আৰু আপোনালোকে অনলাইনে টিকেট লওঁতে সদায় সাৱধান হ'ব একদম ভালকে চাই ল'ব জেনুইন মানুহৰ পৰা আপোনালোকে টিকেট ল'বলৈ চেষ্টা কৰিব কাৰণ অনলাইনৰ টিকেট আজিকালি বহুত ফ্ৰড হৈছে গতিকে আপোনালোকে প্ৰথমত ভালদৰে কথা পাতিব তাৰপিছতে আপোনালোকে টিকেটৰ ল'ব ঠিক আছে ইয়াত পুৰস্কাৰসমূহ কি আছে কিন্তু মই কৈ দিছোঁ প্ৰথম পুৰস্কাৰ হিচাপে দিয়া আছে Audi A4 2 নম্বৰ পুৰস্কাৰ দিছে Maruti Alto K10 VXI 3 নম্বৰ পুৰস্কাৰ দিছে Hyundai Extra 4 নম্বৰ পুৰস্কাৰ দিছে Maruti WagonR 5 নম্বৰ পুৰস্কাৰ দিছে Honda Nios Area 6 নম্বৰ পুৰস্কাৰ দিছে Maruti Swift VXI 7 নম্বৰ পুৰস্কাৰ দিছে Honda Nios 8 নম্বৰ পুৰস্কাৰ দিছে Maruti Alto K10 9 নম্বৰ পুৰস্কাৰ দিছে Hyundai Extra 10 নম্বৰ পুৰস্কাৰ দিয়া আছে Maruti Alto K10 আৰু 11 নম্বৰ পুৰস্কাৰ দিছে Hyundai Verna ঠিক আছে এইখিনি আছিল আপোনাৰ কুপন পুৰস্কাৰ 11টাকৈ আৰু বহি পুৰস্কাৰ দিয়া থাকিব আপোনাৰ 10টাকৈ উপহাৰ আৰু গোটেই 10টা আপোনাৰ থাকিব 10টা আইফোন আৰু 10 জন মানুহক 50,000 টকা কেছ ঠিক আছে 10 জন মানে 50,000 কৈ পাব যিজন ইয়াত পায় তো সেই কিজনৰ ইয়াত 10টা উপহাৰ দিয়া আছে 10 জন মানুহে পাব 10টা আইফোন আৰু লগতে 50,000 টকা কৈ ঠিক আছে সো সোনকালে আপোনালোকে হোৱাটছএপ কৰক হোৱাটছএপ নম্বৰ ভিডিও স্ক্ৰিনে দি থৈছো টিকেট একেবাৰে কমি আছে আপোনাক 1 2 3 4 লৈকে আপোনাৰ সিৰিজ আছে তো 4 লাখৰ খেল হ'বলৈ গৈছে গতিকে 1 ৰ পৰা 4 লৈকে আপুনি টিকেট পাই যাব সোনকালে বুকিং কৰক ঠিক আছে সো বন্ধুসকল আজি ভিডিওটো ইমান আছিল আশা কৰোঁ আপুনি ভিডিও চাই ভাল পাইছে এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিও পাবলৈ আৰু লগতে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট আৰু সম্পূৰ্ণ লাইভ ভিডিও চাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিয়ক ভিডিওটো আৰু লগতে চেনেলটো যদি নতুনকৈ আছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেন্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিওতে লগ পাম বাই